নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় ভালে কুশলে আছে। আজি মই বগৰীৰে পানীলাও বনালোঁ, এটা ভাল লগা ৰেচিপি। তো বলকচোন মই এই ৰেচিপিটোৰ বাবে কি কি যোগাৰ লৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই ৰেচিপিটোৰ বাবে এয়া মই পানীলাও লৈছোঁ। এই পানীলাওখিনিৰ বাকলি গুচাই সৰু সৰুকৈ মিহিকৈ কাটি ল'ম। এয়া শুকান বগৰী লৈছোঁ। লাওখিনিৰ পৰিমাণ যদি আপোনালোকে বেছিকৈ লয়, বগৰীৰ পৰিমাণটোও অলপ বেছিকৈ ল'ব। মই এটা লাওৰ এফালহে বনাম। এয়া সৰিয়হ লৈছোঁ, দুটা শুকান জলকীয়া লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ, এটুকুৰ আদা লৈছোঁ আৰু এটুকুৰ গুৰ মিঠা লৈছোঁ। পানীলাওখিনি খিচখিচিয়াকৈ কাটি লোৱা হৈ গ'ল। প্ৰথমতে মই এই সৰিয়হখিনি অলপ ভাজি ল'ম। সৰিয়হখিনি অলপ ভাজি বেলেগ বাচন এটাত কাঢ়ি থ'ম। পাছত লাওখিনিত দি দিম। তেলত দিলে আধামান ফুটি পৰি যায়, সেইকাৰণে হৈ গ'ল। এইখিনি এতিয়া নমাই থ'ম। তেল দি দিলোঁ, শুকান জলকীয়া দুটা দি দিলোঁ, অকণমান পাঁচফোৰণ দি দিলোঁ, অকণমান জিৰা দি দিলোঁ। এতিয়া কাটি থোৱা লাওখিনি দি দিলোঁ। নিমখটো দি দিলোঁ। নিমখটো আপোনালোকে সোৱাদৰ জোখতে দিব। হালধিৰ গুড়ি দি দিলোঁ। আগতীয়াকৈ ভাজি থোৱা বেহৰখিনি দি দিলোঁ। কেঁচা জলকীয়া দুটাও দি দিলোঁ। আদাখিনিও দি দিলোঁ। এতিয়া জুইটো চিমত দি এখন ঢাকনিৰে ঢাকি থ'ম। ঢাকনিখন গুচাই চাম। পানীলাওখিনি যেতিয়া এনেকুৱা থুপথুপীয়া হ'ব, তেতিয়া আপোনালোকে বগৰীখিনি দি দিব। পানীলাওখিনিত বগৰীখিনি দিয়াৰ আগে আগে বগৰীখিনি এনেকুৱাকৈ অলপ ফটাই ল'ব। ময়ো বগৰীখিনি দি দিম। এতিয়া বগৰীখিনি দি দিলোঁ আৰু ইয়াৰ লগতে বগৰীখিনি দি দুবাৰমান লৰাই চৰাই গুড় মিঠৈখিনি যে লৈছিলোঁ সেইখিনিও দি দিম। গুড় মিঠৈখিনিও দি দিলোঁ। এতিয়া দুবাৰমান লৰাই চৰাই থুপথুপীয়া হ'লে নমাই থ'ম। বগৰীৰে পানীলাও ৰেডি হৈ গ'ল। গেছটো নমাই থ'লোঁ। এতিয়া বেলেগ বাচনত নমাই ল'ম। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। বিৰাট ভাল লাগে, বিৰাট টেষ্টি লাগে খাবলৈ। এয়া চাওক, বগৰীৰে পানীলাও ৰেডি হৈ গ'ল। আমাৰ ঘৰত প্ৰায়ে চলে এনেকুৱা থলুৱা খাদ্য। তো মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো টিপি দিব। দেখিবলৈ যিমান ধুনীয়া লাগে, খাবলৈ তাতকৈও আৰু দুগুণ বেছি ভাল লাগে। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব।